হেল্ল' গাইছ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বিশেষকৈ আজি চানডে, দেওবাৰ হয়। দেওবাৰ আজি ভাবিলো ঘৰত এটা স্পেচিয়েল কিবা বনাও নেকি আইটেম বুলি এনেকৈ ভাবিলো। আৰু বিশেষকৈ আজি দেওবাৰ কাৰণে আমাৰ ঘৰৰ ওচৰতে সাপ্তাহিক বজাৰ বহে, তো তালৈ যোৱা হ'ব এতিয়া। তাত গৈ কেনে বজাৰত মাছ বিচাৰি যাম, চেঙেলী মাছ বা গৰৈ মাছ কিবা পাওঁ যদি। তো আনি কেনে গোল নেমু আছে ঘৰত, গোল নেমু দি পিটিকি কেনে আজি আইটেম কিবা এটা খাম বুলি ভাবিছো। আৰু তাকে বজাৰলৈ গৈ যাওঁ। তেওঁ বজাৰৰ পৰা আহি কেনে আপোনালোকক দেখাম যে কি পালো কি নাপালো, কি হ'ব মানে প্ৰক্ৰিয়াটো চব আপোনালোকে ভিডিঅ' চালে গম পাই থাকিব। বজাৰলৈ গৈছিলো, বজাৰৰ পৰা চেঙেলী মাছ আনিলো। আৰু চেঙেলী মাছ বহুত টেষ্টি হয় আৰু ভিটামিনো আছে। আৰু ঘৰত বজাৰৰ পৰা গোল নেমু অনা হ'ল ঘৰলৈ। তো ভাবিছো যে কি আজি মাছৰ লগত পিটিকা বনাই খাম, মানে গোল নেমু, জলকীয়া, পিঁয়াজ, আৰু বহুত টেষ্টি হয়। তো বনাম, আৰু কেনেকৈ বনাম কি আপোনালোকক সকলো ভিডিঅ'টো চালে গম পাব। মাছ পুৰিবৰ কাৰণে ৰেডি, এইফালে জুই জ্বলি আছে, এতিয়া মাছ পুৰিম। কি কৰি আছা? মাছ পুৰি আছো। আজি কি হ'ব এইটো? মাছটো কেনেকে খোৱা হ'ব? আজি মাছ পিটিকা হ'ব, গোল নেমু হ'ব, তাৰপৰা ভোট জলকীয়া আছে, পিঁয়াজ আছে, গোল নেমু একদম চেপি দিম। আৰু গোল নেমু এতিয়া ৰসৰ গোন্ধটো বহুত মানে টেষ্টি আৰু বহুত ভাল লাগে গোন্ধটো। তো ভাবিলো কি আজি আমাৰ ইয়াত দেওবাৰে সাপ্তাহিক বজাৰ বহে, তাৰ পৰা মাছ আনিলো। এতিয়া মাছটো পুৰি আছো, আৰু তাৰপিছত ভাতটো টিপিৰে খাম আৰু বুলি ভাবিছো। খাই ভোট জলকীয়া এটা দি দিবা নেকি? যিমানটো লাগে দৰকাৰ হয় ইমান দিম আৰু। তেনেহ'লে জ্বলাও হ'ব নালাগে, যাতে বেছি জ্বলা হ'লে খাব নোৱাৰিম ন। তেনেহ'লে আজি খাম আৰু ন, খাই টেষ্টি লাগিব। লাগিবৰ কাৰণে কষ্ট কৰি বনাইছো, ইমান গৰম জুই লগাই কেনে মাছ পুৰিছো। কষ্টটো কৰিছা দেই, আজি বহুত গৰম পৰিছে, ৰ'দো দিছে। ফাইনেলি মাছ পুৰা হৈ গ'ল। এতিয়া মাছখিনি চফা কৰিম, চফা কৰাৰ পাছত পিটিকা বনাম। মাছ পুৰা হৈ গ'ল, এতিয়া মাছ আছে, মাছ বাচি পিঁয়াজ জলকীয়া পাতলাকৈ কাটি থৈছোঁ। তাৰপিছত গোল নেমু পিটিকিম, পিটিকাৰ পাছত নিমখ আৰু জলকীয়া দিয়া হ'ল। নিমখ আৰু তেল অলপ দিলে মানে আজি মানে আইটেম এইটো হৈ যাব, মাছ পিটিকা লগত গোল নেমু। অলপ তেনেহ'লে পিটিকাটো আৰম্ভ কৰোঁ। আজি আমাৰ গোল নেমু আছিলে আৰু মাছৰ পিটিকা। আজি চানডে আমাৰ আইটেম আছিলে, আৰু আইটেমটো মই বনাইছিলোঁ। এতিয়া মাছৰ পিটিকা গোল নেমু হৈ গ'ল। এতিয়া আমি দুপৰীয়া খাবলৈ আমি ৰেডি কৰোঁ। খানা খাবলৈ বহিছোঁ। এয়া মাছৰ পিটিকা, কলমৌ শাক আৰু দালি। আজি মাছৰ পিটিকাৰে আজি দুপৰীয়া আহাৰটো খোৱা হ'ব। আৰু কেনেকুৱানো টেষ্টি হৈছে আই সোধোঁ। কেনেকুৱা লাগিছে আজি মানে মাছৰ পিটিকাটো খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। নেক্সট টাইম আকৌ খাব মন আছেনে? মনো কি কবি? ভাল লাগিছে। বুজিছে নেকি? আৰু লাগিছিলে মানে জ্বলা। নেক্সট টাইম তেনেহ'লে জলকীয়া দুটা দিয়া হ'ব। ঠিক আছে, তেনেহ'লে খানাটো খাওঁ তেনেহ'লে। আৰু আজি আমাৰ ঘৰত গেটত ৰং মাৰিছে, আৰু কেনেকুৱা ধৰণৰ ৰং হৈছে কি হৈছে আপোনালোকক দেখাম এতিয়া মই। ৰং মাৰি আছে, আজি শেষ হৈ যাব ন ৰং মাৰি? শেষ হৈ যাব লাগে ন। একেবাৰে ওপৰত জোঙাকেইটা গল্ডেন দিয়া হৈছে, আৰু এইপিনে মাজতো পাৰ্পল কালাৰ দিয়া হৈছে, আৰু বৰ্ডাৰটো দিয়া হৈছে গ্ৰীণ। ৰ'দটো যিটোৱে ৰ'দ দিছে মানে পুৰা শুকাই গৈছেগৈ মানে।
ভিতৰৰ ফালৰ পৰা দেখালো, এইটো বাহিৰৰ ফালৰ পৰা দেখাম এতিয়া। অৰিজিনেল লুকটো এইটোৱে হয় মানে। এইকেইদিন মানে মাজতে বৰষুণৰ বতৰ হৈ থকাৰ কাৰণে গেটখনত ৰং মাৰিব পৰা হোৱা নাছিলে আৰু বৰষুণ দি থকাৰ ফলত মানে মামৰে ধৰিছিলে। তো ভাবিলোঁ কালি তো কামটো কৰা যায় বুলি, তো তেনেকৈ কামটো কৰা হ'ল আৰু এতিয়া কাম চলি আছে, আজি শেষ হ'বগৈ। এয়া আমাৰ মুনু, মই বাহিৰত আছিলোঁ আগফালে, তাৰপৰা পাছফালে আহিলোঁ। এয়া মুনুৱে বহি আছে, ভণ্টি বহি আছে, কিবা চিলাই কামত চলি আছে চাগে, চলি আছে। মুনু কি ক'বা আজি দিনটোৰ বিষয়ে, গৰমটোৰ বিষয়ে কি ক'বা? কেলে মুখ খাং টুক খাং নাই কোৱা নেকি? হা আমাৰ এইফালে বৰফ পৰিছে নেকি? আচ্ছা আচ্ছা, নতুন কাপোৰ লৈ পাৰ্টি খুৱাব লাগিছিল। তেনেকুৱা ধৰণৰ কথা মানে কাপোৰ লোৱা হ'ল মানে। আচ্ছা, ফাইনেলি আমাৰ গেটৰ ৰং মৰা কমপ্লিট হ'ল। ইয়াৰ আউটলুকটো এইটো, ওপৰত আছে গল্ডেন, তাৰ তলত আছে বৰ্ডাৰটোত আছে গ্ৰীণ আৰু মাজটোত আছে পাৰ্পল। তো ফাইনেলি গেটৰ কাম আজি শেষ হ'লগৈ আৰু আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।